কৰিছো ফেব্ৰিক বিলাক হৈছে এইবোৰ 3D কালাৰ এটা সেটত 5টা কালাৰ আহে মোৰ পেকেটটো অৱশ্যে পেলাই দিলো নহলে দেখাব পাৰিলোহেঁতেন এইটো অনলাইন লৈছিলো মই মিছৰ পৰা লৈছিলো তাতে গৈ আপোনালোকে ল'ব পাৰিব নমস্কাৰ মই ৰূপাই মোৰ আনটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে দেৰিকৈ হলেও মোৰ ফালৰ পৰা আপোনালোকক মই ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনাইছো সকলোৱে চাগে বিহুতে ব্যস্ত হৈ আছে তাৰ মাজতো মই অকণমান সময় উলিয়াই আপোনালোকৰ কাৰণে এজোৰ কাপোৰ আগবঢ়াই দিছো আশা কৰো ভিডিঅ'টো ভাল পাব বুলি কাপোৰজোৰ ডিজাইনটো কেনেকুৱা পালে জনাবলৈ নেপাহৰিব আহকচোন তেন্তে ভিডিঅ'টো আৰম্ভ কৰো আজি কাপোৰজোৰ বনাবৰ কাৰণে এজোৰ মই মিক্স পাটৰ কাপোৰ লৈছো এইজোৰ হৈছে মিক্স পাটৰ কাপোৰজোৰ এই মিক্স পাটৰ কাপোৰজোৰত ডিজাইন কৰিবৰ কাৰণে আজি মই কি বস্তু ব্যৱহাৰ কৰিছো সেই ব্যৱহাৰ কৰা বস্তুখিনি মই প্ৰথমে আপোনালোকক দেখুৱাই ল'ম তাৰ পাছতে মই কাপোৰজোৰত কি ডিজাইন কৰিলো সেইটো দেখুৱাম এতিয়া মই এই কাপোৰজোৰত ডিজাইন কৰিবৰ কাৰণে কিছুমান মই ফেব্ৰিক ব্যৱহাৰ কৰিছো ফেব্ৰিক বিলাক হৈছে এইবোৰ 3D কালাৰ এটা সেটত 5টা কালাৰ আহে মোৰ পেকেটটো অৱশ্যে পেলাই দিলো নহলে দেখাব পাৰিলোহেঁতেন মই মিছৰ পৰা লৈছিলো তাতে গৈ আপোনালোকে ল'ব পাৰিব ডেসক্ৰিপচনত লিংকবোৰ দি দিম বাৰু সকলো বস্তুৰে কোনবোৰ কভাৰ মই বস্তু লম মই একেলগতে দিয়ে দিম আৰু আপোনালোকে তাৰ পৰা চাই পিনি লৈ ল'ব পাৰিব যদি ল'ব বিচাৰে এইবোৰ হৈছে কালাৰবোৰ এইকেইটা হৈছে কালাৰ কেইটা আৰু কিছুমান বস্তু ব্যৱহাৰ কৰিছো মই এইখিনি হৈছে আৰু এই কাপোৰজোৰ ডিজাইন কৰিবৰ কাৰণে মই কিছুমান মিৰৰ ব্যৱহাৰ কৰিছো মিৰৰবোৰ হৈছে এইবোৰ মই এটা 3টা সাইজ দেখাই দিছো আৰু বহুতো সাইজ আছে 1800 পিস থাকে এটা পেকেটত এই সৰু পেকেটত 1800 পিস নহয় মানে ডাঙৰ পেকেটত 1800 পিস থাকে 1800 পিছতে ইয়াতে কিছুমান এটা পেকেটত কিমান থাকে মই এটো এই সৰু পেকেটবিলাকত কিমান থাকে মই এটো গণনা হিচাপ কৰা নাই বাৰু কিন্তু ডাঙৰ পেকেটত মাথে 1800 পিস থাকে 1800 পিছত আপোনালোকৰ বহুতো সাইজ হেৰি থাকে শেপ থাকে যেনে সাৰ্কুল ৰেক্টেংগল ট্ৰায়াঙ্গল আপোনালোকক যেনেকুৱা ধৰণৰ শেপ আপোনালোকে কাপোৰজোৰত ডিজাইন কৰিব সময়ত ব্যৱহাৰ কৰিব বিচাৰে সকলোবোৰ শেপ একেটা পেকেটতে পাব আপোনালোকে এটা পেকেট যদি অৰ্ডাৰ কৰে তেতিয়া গোটেইখিনি পাই যাব আৰু কিছুমান মই ষ্টন ব্যৱহাৰ কৰিছো ষ্টনখিনি মই আগতে দেখাইছিলো এতিয়া যেহেতু মই এইটো ভৰাই ৰাখিলো সব মিক্স হৈ গ'ল কি বুলি কয় সেইখিনিও আপোনালোকে ল'ব বিচাৰিলে অনলাইনত ল'ব পাৰিব ষ্টনবোৰ লগাবৰ কাৰণে মই এইটো আঠা ব্যৱহাৰ কৰিছো এইটো B7000 চাব পাৰে এইটো B7000 টো মই ব্যৱহাৰ কৰিছো এইটো আঠা বহুত হেৰি কি বুলি কয় বিশেষকৈ ষ্টন আৰু মিৰৰ এইবিলাক লগাবৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু কিছুমান মই কটন লেছ ব্যৱহাৰ কৰিছো কটন লেছবোৰ হৈছে এইবোৰ মই এটা পলিথিনত ভৰাই ৰাখিছো এইটো কটন লেছবোৰ হৈছে কটন লেছবোৰ মই অনলাইনে লৈছিলো সব মিছৰ পৰাই লোৱা মিছলেছ ষ্টন মিৰৰ এইবোৰ সব মই মিছৰ পৰা লৈছো আপোনালোকে যদি ফ্লিপকাৰ্ট বা আমাজনৰ পৰা ল'ব বিচাৰে কটন লেছবোৰ বা মিৰৰ কি বুলি কয় মিৰৰ আৰু ষ্টনবোৰ তাতে অকনমান দামটো বেছি পৰে ৰিজনেবল প্ৰাইসত আপোনালোকে ল'ব বিচাৰিলে হলে তেতিয়ালে মিছৰ পৰা ল'ব মই তাতে ডেসক্ৰিপচনত লিংকবোৰ দি দিম তাৰ পৰাই ল'ব পাৰিব আৰু মই মিক্স পাটৰ কাপোৰজোৰ মই মিছৰ পৰাই লৈছিলো মিছৰ পৰাই লোৱা মই এজোৰ লাগিলেও মই ডেসক্ৰিপচনত লিংকটো দি দিম আৰু মই এই কাপোৰজোৰ চাদৰখনত মই দহি হিচাপে এইটো ব্যৱহাৰ কৰিছো বেলেগ তেনেকে সুতাৰে দি মই দহি গুঠা নাই এইটো দি মই ব্যৱহাৰ কৰিছো দহি হিচাপে চাব পাৰে এইটো এটা সেটত 9 মিটাৰ থাকে এইটো মই মিছৰ পৰাই লোৱা এতিয়া কাপোৰজোৰ মই ডিজাইনটো কেনেকৈ কাপোৰজোৰত কি ডিজাইন কৰিলো আৰু ডিজাইনটো কেনেদৰে বনালো সেইটো দেখাম আপোনালোকক এটা চাব পাৰে এখন হৈছে সম্পূৰ্ণ মেখেলাখন ওপৰ ফালে তেনেকা ফুল নাই অকল তল ফালে দিয়া আছে পখিলা তিনিজনী দিয়া আছে চাব পাৰে এই পখিলাজনী মই প্ৰথমতে এই ফেব্ৰিক খিনি দেখাইছিলো যে কালাৰ কেটা হেটা হেই তাৰে যিকোনো এটা মানে প্ৰত্যেকজনী পখিলা বেলেগ বেলেগ কালাৰৰে বনাইছো মই কি বুলি কয় এই পখিলাজনী প্ৰথমতে আঁকি লৈছো আঁকি লোৱাৰ পাছত তাৰ ওপৰত এই কি সৰু সৰু ষ্টনবোৰ লগাই দিছো এইবোৰ চাব পাৰে এটা এটাকে ষ্টনবোৰ লগাই দিছো আঠা লগাই দিছো তাৰ পিছত এই মাজত মই মিৰৰবোৰ ব্যৱহাৰ কৰিছো এইটো চাব পাৰে ইয়াতে এটা মিৰৰ দিছো ইয়াতে এটা মিৰৰ দিছো আৰু এটো বেকা হৈ আছে ইয়াতো এটা মিৰৰ এনেকৈ দি দিছো তাৰ পিছতে এই ফ্লাৱাৰ লেছবোৰ কৈছিলো যে ফ্লাৱাৰ লেছ ব্যৱহাৰ কৰিছো ফ্লাৱাৰ লেছ কিটা এনেকৈ এপাকে এনেকৈ তিনিপাকে এজনী পখিলা তিনিপাকে লগাই দিছো লগাই পিনি তাৰ পিছত ইয়াৰ ওপৰত এনেকৈ এইটো সাৰ্কেল মানে যেটো ৰাউন্ড শেপৰ আছিল মিৰৰটো এইটো ব্যৱহাৰ কৰিছো আৰু ইয়াতো মই মিৰৰ ব্যৱহাৰ কৰিছো চাব পাৰে দুফালে দুটা মিৰৰ সাৰ্কেল ব্যৱহাৰ কৰিছো ঠিক একেদৰে ইয়াতো হে একে আৰু এই পাহটো একে ইয়াতো যি দৰে ব্যৱহাৰ কৰিছো ষ্টন আৰু মিৰৰবোৰ ইয়াতো হে একেদৰে মিৰৰ আৰু ষ্টন সবতে একেদৰে ব্যৱহাৰ কৰিছো বাকি কালাৰ কিটা খালি পখিলা কিজনী কালাৰবোৰ চেঞ্জ কৰি দিছো ইয়াতে হোৱাইট দিছিলো ইয়াত ব্ল্যাক দিছো তাৰ পিছত এইফালে ইয়েলো দিছো হে ঠিক এনেদৰে ইটো সাইডও হে একেদৰে দিয়া আছে আৰু মেখেলাখন ৰেডি টু ওয়্যাৰ হৈ আছে ষ্টিচ কৰি থোৱা আছে ফলছ লগোৱা আছে ইয়াতে আৰু ওপৰলে তেনেকৈ দিয়া নাই একদম সিম্পল কাপোৰজোৰ এখন আছে চাদৰখন চাব পাৰে মই কৈছিলো যে তলফালে
এই দহি কথা নাই, দহিৰ কাৰণে মই এইটো ব্যৱহাৰ কৰিছো বুলি এই লেছটো এইটো হৈছে তো। তাৰপিছত মেখেলাখনৰ দৰে চাদৰখনতো মই ঠিক এইদৰে এটা সাইডত তিনিজনী বাটাৰফ্লাই দি দিছো, চাব পাৰে সেইকেদৰে। আৰু চাদৰখনৰ সাইডত তেনেকে মই কি বুলি কয় সাইড পাৰি ব্যৱহাৰ কৰা নাই, পখিলাজনীকে এফাল এফাল কৰি দি দিছো, এইটো চাব পাৰে এনেকে। আৰু যিটো সাইড এনেকে বুকুত পৰিব সেইটোত মই অকমান তিনিফাল দিছো, চাব পাৰে এইটো এবাৰ 2 3 এনেকে দি দিছো। বুকুত পৰাখিনিত অকমান ঘনকৈ দিয়া আছে, এইটো সাইডত ঠিক সেইদৰে দিয়া আছে। এইটো মেলি ললে এইটো এনেকে পৰিব, নহলে মানে জাপি লওঁ গলেও মানে এনেকে পৰাকে মই সমান সমান দিছো বুকুৰ সাইডটোত। এইখিনিহে একে অলপ হেৰেঙা কৰি পিনি পখিলা কেইজনী মই এফালে এফালে দি দিছো এনেকে। এইটো এইখিনি বুকুত পৰিব, তাৰপিছত এইখিনি হৈছে এইটো আঁচলটো। এটা মই সম্পূৰ্ণ চাদৰখন মেলি দেখুৱাই দিছো, এখন চাব পাৰে। এখন এইটো সাইড এইটো বুকুত পৰা, সেইটো বুকুত পৰা সাইডটো এইটো। পখিলাজনী মই ডাইৰেক্ট এনেকৈ কাপোৰত আঁকা নাই, মই প্ৰথমতে A4 সাইজত এনেকৈ দুভাঁজ কৰি পিনি আঁকি লৈছোঁ। আঁকি লৈ পিনি প্ৰথমে পেঞ্চিলে আঁকি লৈছোঁ, আঁকি লৈ পিনি তাৰপিছত কেঁচিৰে কাটি লৈছোঁ। কেঁচিৰে কাটি পখিলাজনীৰ শ্বেপটো ইয়াত বহাই দিছোঁ। মই এনেকৈ বহাই দিয়াৰ পাছত ইয়াৰ ওপৰে মই এনেকৈ প্ৰথমতে পেঞ্চিলে আঁকি লৈছোঁ, কাঠ পেঞ্চিল দি। পেঞ্চিলে অঁকাৰ পাছত সেই পেঞ্চিলৰ ওপৰে মই এইটো ফেব্ৰিকটো কৰি দিছোঁ, কি বুলি কয় ফেব্ৰিক কৰি দিছোঁ। আৰু এই ফেব্ৰিকটো ব্যৱহাৰ কৰিবলৈ আপোনালোকক ব্ৰাছৰ কোনো প্ৰয়োজন নাথাকে, আপোনালোকে ছবিটো আঁকি ল'লে হ'ল। ছবিটো আঁকি পিনি তাৰ ওপৰত এইটো এনেকৈ টিপি দিলে কালাৰটো আহি যায়। মই ইয়াতে দেখাই দিছোঁ আপোনালোকক অকণমান, যিকোনো চেপতে আপোনালোকে আঁকিব বিচাৰিলে। এনেকৈ এইটো টিপি দিলে আহি যাব। তাতে কোনো আপোনালোকে হেৰি কি বুলি কয় ব্ৰাছ লৈ পিনি এনেকৈ কালাৰ মিক্স কৰি থাকিব নালাগে বা মিডিয়াম মিক্স কৰি থাকিব নালাগে। এইটো একদম সুবিধা হয়, একেবাৰে সহজ পদ্ধতি হয়, সহজ হয় এইটো দি ফেব্ৰিক কৰিবলৈ। এনেকুৱা ধৰণৰ ডিজাইন বনাব বিচাৰিলে, পখিলা বুলিয়ে নহয় যিকোনো ধৰণৰ এনেকুৱা ডিজাইনবোৰ বনাই পিনি তাত যদি ফেব্ৰিক কৰিম বুলি ভাবিছে, তেতিয়া এইটো ফেব্ৰিক ব্যৱহাৰ কৰিব পাৰে। আৰু যদি এই ফেব্ৰিকটো দি আপোনালোকে ডিজাইন বনাম বুলি ভাবিছে, তেন্তে হ'লে এটা কথা মন কৰিবলগীয়া যে প্ৰথমতে ফেব্ৰিকটো যিকোনো ডিজাইনে ফেব্ৰিকটোৱেদি আঁকি ল'ব। আঁকি লোৱাৰ পাছত আধা ঘণ্টামান ৰাখিব, ৰাখি পিনি যাতে ফেব্ৰিকটো ভালদৰে শুকায় সেইটো চাই ল'ব। ফেব্ৰিকটো যেতিয়া শুকাই যাব, তাৰ ওপৰত আপোনালোকে মিৰৰ ব্যৱহাৰ কৰে, ষ্টন ব্যৱহাৰ কৰে, যিকোনো বস্তুৱে মিৰৰ ব্যৱহাৰ কৰিলেও কৰিব পাৰিব, ষ্টন ব্যৱহাৰ কৰিলেও কৰিব পাৰিব। কিন্তু নুশুকুৱাকৈ কেতিয়াও মিৰৰ ফেব্ৰিকটো নুশুকুৱাকৈ তাৰ ওপৰত আঠা নলগাব বা মিৰৰ ষ্টন যিকোনো ব্যৱহাৰ নকৰিব। কিয়নো যদি আপুনি নুশুকুৱাকৈ লগাব বিচাৰে, তেতিয়াহ'লে এইটো ফেব্ৰিকটো বহলি যায় আৰু আপোনাৰ ডিজাইনটো নুঠিব, বেয়া হৈ যাব, কাপোৰটো দেখিবলৈকে বেয়া লাগিব। সেইটো কাৰণে প্ৰথমতে ফেব্ৰিকটো ব্যৱহাৰ কৰি কমচে কম আধা ঘণ্টা শুকাবৰ কাৰণে ৰাখিব। তাৰ পাছত আপোনালোকে আঠাটো লগাব, আঠাটো লগাই পিনি মিৰৰ ব্যৱহাৰ কৰিব পাৰিব বা ষ্টনো ব্যৱহাৰ কৰিব, যি ব্যৱহাৰ কৰিব বিচাৰে সেইটোৱে ব্যৱহাৰ কৰিব পাৰিব। এইযোৰে আছিলে সম্পূৰ্ণ কাপোৰযোৰৰ ডিজাইনটো কেনেকুৱা বোলে জনাবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে আকৌ এটা ভিডিঅ'ত আকৌ এযোৰ নতুন ডিজাইনৰ কাপোৰৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মোৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। বাই।